বাপরে বাপ গুৱাহাটী আহি পেলাই অৱস্থা কি হৈছে চাওক গুড আফটাৰনুন এণ্ড গুড টাইম ব্লগ চলাই আপোনালোকক স্বাগতম আৰু এইটো প্ৰথমটো ব্লগ তো কেনেকুৱা হৈছে ৰ'বা ডেকা পইচা কণি আছে আমাৰ ডেকাই তো ডেকা পইচা লৈছে এইগিলা মই দিম এক গাইছ মই এক চেণ্ডেল কিনিম কি কিনিবি মোৰ ফালৰ পৰা এইবাৰ দিম আৰু এক চেণ্ডেলে কিনিম গাইছ তহঁতক মই আমি কোৱাই না ক'ত যাই আছোঁ তাৰমানে আমি যাই আছোঁ মুক্তপুৰ তো অলপ বজাৰ কৰিব আছে ঈদৰ দুটাৰে তো এইবাৰ ফাৰ্ষ্ট কৰিম দিয়ে আৰু নিজে এনেহ'লে আম্মাহঁতৰ লগত যাওঁ নেকি কাৰ আছে না তো এতিয়া বলক পাই গ'লো চাই লওঁ গুচুৰি বম স্কুল বনাই আছে দোকান বিচাৰিলোঁ নাপালোঁ আৰু লাষ্টতে গুচিও আকৌ সোধাও না কিছুমান দোকান হয়নে নহয় কবি ৰাখোঁ তই এনে বিচাৰিলোঁ ভাল লগা বস্তু আকৌ পোৱা নাই যোনটো কাপোৰ বিচাৰিছোঁ পোৱা নাই তো এতিয়া আপোনালোকক এখন বেলেগ জেগাত যাই আছোঁ তো এতিয়া বজাৰ হলত দেখি তো তাৰপিছত লৈ আছোঁ লগ পাই গ'লো কেনে গাড়ী কিনছি গাইছ আমি খালোঁ খানা চানা দি দিছে কালি একদম দে ঠিকে আছে দে গাইছ এতিয়া আমি চিকেন বগাৰ জগৰা খাই ল'লোঁ অলপ তো এতিয়া যাই থাকোঁ আৰু ঘৰত গ'লে পইচা দেখা উলিয়াই দি কেনে ভাই কেনে গাইছ আৰু আহি গ'লোঁ আমি হাল্লা হৈছে পিছত কৰি আহি গেল নমাজ চামাজ পঢ়ি দে কালি কেনে আছে ভালে আছো পানী বাচছি তো চাই ল'ব পাৰা ডাকু আমি ডাকু বুলি কৈ নাথাকে কালি এটা পিন্ধি পিন্ধে না গাইছ তো এতিয়া যা আছোঁ চেণ্ডেল একাই আনিছোঁ চাই লওক বগা বাৰে একো নাই বগা বাৰে তো চাই লওক সদায় দিয়ে একবাৰ বঢ়িয়া আমি এতিয়া পাগল কুত্তাৰ নিচিনা ঘূৰি আছোঁ যাই আছোঁ তাৰমানে সেই ক'ৰবাত যাওঁ আৰু দে ভাই ইয়াত আছে আমাৰ লগতে ডেকা আৰু আমাৰ কালু আৰু এইটো আমাৰ সাজিদ ভাই তো আমি চবেই একেলগে যাই আছোঁ কোনোবা এটা আহিছে পাগল কুত্তাৰ দৰে তো এতিয়া আমি অলপ পাইছে যাওঁ মানুহ কমিলে না গাইছ আমাৰ ডেকা আৰু আমাৰ চাৰিত আৰু আমাৰ কোনো আমাৰ তাতে আছে আৰু পাম আৰু জেগা মজা জেগা পাম গাইছ ভাল লাগিলে গাড়ী পাই গৈছোঁ মজা জেগা যাম আৰু গাইছ আজি ঈদত বজাৰ না চবেই জেগাত আৰু আমাৰ ডেকা আছে ডেকা বলক আমি আহি গ'লো ইয়াতে আৰু আমি পাগল কুত্তাৰ নিচিনা গাইছ এতিয়া আমি আহি গ'লোঁ এক জেগাত তো জেগাত আহি পালোঁ তো কেনে খালোঁ আৰু আমাৰ দেখা নাপাই দেই ইয়াৰ আমাৰ দেখা ফটো মাৰি আছে আমাৰ কালুক দেখাই দিয়া আৰু সাজিদ দাদা ওইটাৰ মই ফটো মাৰি লওঁ ফটোটো এনেকুৱা আছে ফটো আৰু আমি ইনষ্টাগ্ৰামত দি দিম আৰু চাই ল'বা সো গাইস আমি লোকেশন চেঞ্জ কৰি ইয়াতে আহি গলো আৰু এবাৰ দাদাই ডিএসএলআৰ লৈ আছে ডিএসএলআৰ টো ভিডিও বুলি লুকাই ৰাখছি এইটো ইয়া মানে বৰষুণ দি আছে ন গাইস সেই কাৰণে আৰু গাইস আমি যত আছো ন এটা পৰিনে আমাৰ কঁকাল কটাই যাব আৰু এই আমাৰ জাগাত চোৱা পৰিনে মাছ গাইস আমি মাছ ধৰি গলে এতিয়া খাবা লাগব ঈদৰ কথা পাস্তি এই খাবা নাইলে বহুত বেয়া লাগিল গাইস না মাথা নাই দি ব্লগ দেওয়ার পিছত লাগে না আৰু গাইস এতিয়া আমি ফটো লৈ আছো তো চাব পাৰা কালু আৰু আমি চব আছো মই দেখাও আছে এটা বহি তো এই তামান ফটো তুলছি দেখাই তো দেখ হৈ আছে দেখছ না এই ইমান ফটো তুলছি ইমান দেখ এই গেল পাৰ্কিঙত আৰু এতিয়া আমি দেখা আমি অলপ ফুৰে লওঁ তাৰমানে আমাৰ জেঠিমাহঁতৰ ঘৰত আছে নকোৱা নাছিলোঁ না তো এতিয়া যাই থাকো নেকি দেখা যাই থাকো আৰু কালু দে চকৰি দেখা নাই আমি এতিয়া গেলি বৰ্তমান অহা নাই জুম কৰা সেই চাওঁ জুম কৰি দেখা দিছে না আৰু মোৰ শৰীৰৰ অৱস্থা চাওঁ গাইছ কি হৈছে আমাৰ আৰু এটা আমাৰ আহি পানা সাজি জাকা ফিল লৈছোঁ ক'লো হাত গেছি ডাউৰি তো চাই লৈ গাইছ কেনে অৱস্থা আছে এইগিলা বাপৰে বাপ গাইছ আমি যেন যাই আছোঁ চবেই কিবা এটা খাই আহোঁ তাৰমানে এই সান্দে বনাইছে মাংস চাংস তো অলপ পিছত খাম নেকি সেয়াত বাপৰে বাপ গুৱাহাটীত আহি পেলাই অৱস্থা কি হৈছে চাওঁ এইগিলা তো আমাৰ কালি কি দেখাইছে এই গাড়ীখন চাওঁ এই গাড়ীখন আহি আছে দেখা নাপায় অঁ ইয়াক থবা নে গাইছ দে কিবা এটা খাই লওক দে গাইস পানী চাও পানী তেলখান বহি দিছোঁ তেলখান আমি খামাৰ অৰ্ডাৰ দিছোঁ আহি আছে আমি আধা ঘণ্টামান ৰখিলোঁ আধা ঘণ্টা পিছত বস্তু আহি গ'ল ৰুলে গাইছ ৰুলটো
আৰু দেখাৰ আৰু মোৰ আহি গৈছে এইকেইটা নাখালে কথা নাই এইটো পাব এইগিলা পায় এবেলে শেষ হৈছে তো গাইজ ভিডিওটো হ'লে হিন্দীতে শেষ তো চবে মৰম কৰিবি আৰু ফাৰ্ষ্ট ভিডিঅ' বুলি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবি তো বাই বাই